পাহাৰীয়া খৰচোতা নৈত দ্বীপলোত সলিল সমাধি এগৰাকী মহিলাৰ আধাৰশিলা স্থাপন কৰি দলং সাজি নিশ্চিন্ত থকা বিজেপি চৰকাৰৰ দিনত এই দুখজনক ঘটনা। দলমৰা আৰক্ষীয়ে SDRৰ সহযোগত অব্যাহত ৰাখিছে মৃতদেহৰ উদ্ধাৰৰ অভিযান। কাৰ্বি আংলং জিলাৰ মহামায়া পৰিষদ সমষ্টি উইৱাৰ গাঁওবাসী সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণৰ প্ৰতি ক্ষোভ। নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰ মতে মেৰামতি কৰি দিয়া নাই 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰামাঞ্চলৰ পথ। ৰাইজৰ সম্পদৰ অপব্যৱহাৰ। পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী এলেকা খান্দুলিত নিৰ্মাণ কৰা ৰেচম বিভাগ চূড়ান্ত অৱহেলিতভাৱে পেলাই থৈছে। এবাৰো খবৰ কৰা নাই কাৰ্বি সাহিত্য পৰিষদ চৰকাৰে। বন লতিকাৰে ভৰি পৰিছে চৌপাশ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। পাহাৰীয়া খৰচোতা নৈত দ্বীপলোত সলিল সমাধি এগৰাকী মহিলাৰ। পথাৰৰ পৰা খেতি কাৰ্যৰ পৰা ঘৰলৈ উভতাৰ পথত খৰচোতা নৈখন পাৰ হ'বলৈ লৈ নৈ সোঁতত উটি যায় মহিলাগৰাকী। কেৱল হাজাৰ হাজাৰ আধাৰশিলা স্থাপন কৰি উন্নয়নৰ ঢাক ঢোল বজোৱা বিজেপি নেতৃত্বাধীন কাৰ্বি স্বায়ত্ত শাসিত পৰিষদ চৰকাৰৰ দিনত সংঘটিত হৈছে এই দুখজনক ঘটনা। অব্যাহত আছে SDRৰ সহযোগত দলমৰা আৰক্ষীৰ দ্বাৰা মহিলাগৰাকী উদ্ধাৰৰ অভিযান। হয়, এখন দলঙৰ অভাৱত ঘটিল দলমৰাৰ দুখজনক ঘটনা। দ্বীপলো নৈখন পাৰ হ'বলৈ গৈ নৈৰ কোবাল উটি যায় এগৰাকী মহিলা। এই ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে দলমৰা আৰক্ষী চকীৰ অন্তৰ্গত দ্বীপলোচ ৰংহাম গাঁৱৰ নিবাসী সিং ৰংহাং আৰু লদেৱ ৰংফাৰ্পি নামৰ দম্পতীহালে নিজ খেতিৰ কাৰ্য সমাধান কৰি ঘৰলৈ বুলি উভতি আহিছিল। প্ৰবল বৰষুণৰ পাহাৰৰ ফালৰ পৰা দ্বীপলো নৈৰে শিলদোল ভাঙি নামি আহিছিল পানীৰ তীব্ৰ ঢৌ। দম্পতীহালে হাতত ধৰাধৰিকৈ পাৰ হ'ব খুজিছিল খৰচোতা নৈখন। নিজৰ ঘৰলৈ বুলি নৈখন পাৰ হৈ আহি থকা পথত এটা সময়ত কেনেবাকৈ হাত এৰা খাই গৈছিল লদেৱ ৰংফাৰ্পি। Lam Ninjela, siap Adam Sopor, Lam Ninjela ji le pohelo. Dak dalam orang malas siarlo. Milik tu mafan, office tu kitu. Kini tahelo sarkar asal, non dobong BJP sarkar pancuding rilo. Athema milik tu mafan immediately non mat. Dak ni hangha dalo, istom plantat ke milik tu rara tungke kitu kisung kini ne. Athema rara tu mafan milik tu mafan bikek. Kelang rek nang hello ni tuhan dolong nama immediately nang pinang po atheman atumi laben pinia porta menon puas tame labang sodi plu lang roy lo munit ar pum gititan penajok nan puta kelong le dola maposi chuning rilo sokara tuhan stami labang so immediately non mamili tumaphan dalam maramala simate saburai kitu dadora diplu so aha wara munit tumphan hidup isung sokar penang lang running din so tapusi স্মতব্য যে মাতৃক খৰচোতা নৈখনে উটুৱাই নি থাকোঁতে নিজ সন্তানসকলে পাৰ্থক্য কৰিছিল বহু দূৰলৈকে আৰু নিজ মাতৃক আঙুলিয়াই চিঞৰ বাখৰ কৰা দেখি ঘটনা জনাজনি হৈ দাঁতিকাষৰীয়া 3খন গাঁৱৰ ৰাইজে মিলি মহিলাগৰাকীক উদ্ধাৰৰ চেষ্টা কৰিলে যদিও ক'তো অনুসন্ধান পোৱা নগ'ল। অৱশেষত অঞ্চলটোৰ এগৰাকী সমাজকৰ্মী ধনীৰাম ৰংফাৰে দলমৰা আৰক্ষীক এই খবৰটো দিয়ে। দলমৰা আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি বৰাই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ মাত্ৰে গোলাঘাট তথা বোকাখাটৰ পৰা SDR বাহিনীক মাতে। সোমবাৰে দিনৰ 11:30 বজাৰ পৰা দলমৰা আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত SDR বাহিনী মহিলাগৰাকী উদ্ধাৰৰ অভিযান চলি আছে। এই বাতৰি লিখা পৰলৈকে আৰক্ষী বাহিনীয়ে সক্ষম হোৱা নাই মহিলাগৰাকীক উদ্ধাৰ কৰিব। অৰুণ লেখে ৰিপৰ্ট কাট নিউজ। পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ঠাই ঠাই এইকেইদিনৰ ধাৰাবাহিক বৰষুণে উদঙাই দিছে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ নগ্ন ৰূপ।
গাঁৱৰ বাট পথ উন্নয়নৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু নিৰ্বাচনৰ পিছত সকলো পাহৰি যোৱা অভিযোগত গাঁওবাসীয়ে সেয়ে খুব উজাৰিছে শাসকীয় দলটিক সেইদৰে মহামায়া পৰিষদ সমষ্টিৰ অন্তৰ্গত উইৱাৰৰ 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰামাঞ্চলৰ পথ প্ৰতিশ্ৰুতি মতে মেৰামতি নকৰা জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণৰ ওপৰত খুব উজাৰি অটো চালকসকলে পথ নিৰ্মাণত উঠি পৰি লাগিছে উইৱাৰৰ স্থানীয় ৰাইজ তথা অটোৰিক্সা চালকসকল মাউকে উঠিলে গুৰি পৰুৱাৰো মৰণ নাই আপদ বাক্যক বাস্তৱায়িত কৰিবলৈ ওলাইছিল মহামায়া পৰিষদ সমষ্টি উইৱাৰ এলেকাৰ অটোৰিক্সাসকলে চৰকাৰলৈ আশা নকৰি নিজৰ অটোৰিক্সাৰে কঢ়িয়াইছিল শিল বালি উদ্দেশ্য যাতায়াত কৰিব পৰাকৈ নিৰ্মাণ কৰিব পথ যোৱা নিৰ্বাচনৰ সময়ত এই 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল জনপ্ৰতিনিধিগৰাকীয়ে দুখীয়া ৰাইজক চৰম বঞ্চনা কৰা মহামায়া পৰিষদ সমষ্টি জনপ্ৰতিনিধিৰ প্ৰতি ক্ষোভিত অটোৰিক্সা চালকসকলে নিজেই উঠি পৰি লাগিছে পথ নিৰ্মাণৰ rong tu anda cetansen si la nonson monai nak puta juri ribono nang monai ni jani sini to masih thorham nang lin na tu ningin dan ke ini loh ningkan kan menita la dirwara pirthi bang ke tuar pa krong bang nang lang le de lo sa la si nilitum tempo stop pen si ajat pen no tuar ke nije tuar lo pos bang nang sarkar so nang lang le de pustami cibonai na usi nilitum bang ke us tibi ki thi sarfu sarfi benta nilitum thurjok se piniarni pining chot kali aningkan bang tan nilitum asona taxi claim dam bom lo si alang litum tuning het kidam ta ningkan lunsing teron ta nilitum tuar ke bonaya akhondo ta alang litum sakijun phan punang nang tekang set alang litum nang chi thekdunong set la so tuar khenu anta non puani ta alam chak bang mi sen no ta non puani ta nang lang le tuar bang ke litum kisung ki boy bang ke phobom lo jo ason si mandel lo ya lunsing teron man la ba tuar pineng bang samar ki binang litum nang thede o nilitum phan ining ke the bang ni tum chi theklong le pin lang non pu anita nang bonai pu puki pu bom non puani ta ante barekha nang le rok lo yo ning theng porta nang bonai ne barekha pulipu barekha nang le rok lo ke pok lo ke ende osa আনহাতে ৰাইজৰ অহা যোৱা সুবিধাৰ বাবে সাময়িকভাৱে মেৰামতি এই পথ কিছুদিনৰ ভিতৰত ভালদৰে নিৰ্মাণ কৰি নিদিলে অনাগত নিৰ্বাচনবোৰত উইৱাৰ ৰাইজে ভোট প্ৰদান নকৰে বুলি সকীয়াই দিছে জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্যগৰাকীক দহমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ মেঘালয় পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী এলেকাত কাৰ্বি সাহিত্য পৰিষদৰ অধীনত কেইবাখনো কাৰ্যালয় নিৰ্মাণ কৰিছিল এলেকাত কাৰ্যালয় নিয়োজিত কৰ্মচাৰীসকলেও মাহেকীয়া চৰকাৰী দৰমহা ভোগ কৰি আছে কিন্তু নিজৰ কৰ্তব্য ঠিকমতে পালন কৰা পৰিলক্ষিত হোৱা নাই আদৰ যত্নৰ অভাৱত বিভাগীয় কাৰ্যালয়সমূহ পৰিণত হৈছে একোটা পৰিত্যক্ত ভৱনলৈ আৰু হৈছে মাথোন চৰকাৰী ধনৰ অপব্যয় সীমান্তৱৰ্তী খান্দলী ৰেশম বিভাগৰ কাৰ্যালয় এইখন কাৰ্বি সাহিত্য পৰিষদৰ অধীনস্থ ৰেশম বিভাগৰ পৰা নিৰ্মাণ কৰা মালবাৰী ফৰেন ৰেশম ষ্টেচনৰ পৰিচালকৰ কাৰ্যালয়খন আপোনালোকে নিশ্চয় ভালদৰে প্ৰত্যক্ষ কৰিছে কাৰ্যালয়লৈ কৰ্মচাৰীসকল আহে নে নাহে কাৰ্যালয়খন দেখি নিশ্চয় অনুমান কৰিব পাৰিছে আমাৰ কাট নিউজৰ সাংবাদিকে উক্ত স্থানত উপস্থিত হওঁতে প্ৰত্যক্ষ কৰে বিভাগীয় কাৰ্যালয়খনৰ বিশাল চৌহদ তথা কাৰ্যালয়খনৰ বাহিৰ ভিতৰত এই দুখ লগা দৃশ্য মানুহৰ আদৰ যত্নৰ অভাৱত কাৰ্যালয় তথা কোৱাৰ্টাৰসমূহৰ চৌপাশ বনলতিকাৰে ভৰি পৰিছে লগতে এয়া চাওক কালেক্টিভ মালবাৰী গাৰ্ডেনত পলোৱা গ্ৰহণ কৰিব পৰা খাদ্যৰ উদ্ভিদ আৰু লগতে এয়া পলু প্ৰতিপালিত কৰাৰ বাবে বিভিন্ন সামগ্ৰী আছে অযত্ন অৱস্থাত এই দৃশ্য দেখি অনুমান হয় প্ৰথম অৱস্থাত পলু প্ৰতিপালনকে ধৰি যাৱতীয় কাৰ্য ভালদৰে সম্পন্ন হৈছিল জানিব পৰা মতে এই কাৰ্যালয়ত ডেমনষ্ট্ৰেটৰ দুগৰাকী আছে এগৰাকী নৱদাস আৰু আনগৰাকী ৰাতুজ ভূঞা চকীদাৰ আছে দুজন পুৰণিজনৰ নাম ৰাতুল শইকীয়া আৰু আনজন নতুনকৈ জয়ন্ত কৰিছে এই কাৰ্যালয় পৰিচালনা তথা কাৰ্যকৰীৰ বাবে মুঠ 7জন ষ্টাফ আছে কিন্তু কাৰ্যালয়ত কৰ্মচাৰীৰ চিন চাপ পাবলৈ নাই
অৱশ্যে ইয়াৰে মাজতে সহ পৰিচালক তথা আন এগৰাকী ডেমনষ্ট্ৰেটৰ এতিয়ালৈকে পঠোৱা হোৱা নাই বুলি এই সন্দৰ্ভত হামৰেনস্থিত ৰেচম বিভাগৰ অধ্যক্ষকে জানিব দিয়ে। যদিও 7জনকৈ বিষয়া কৰ্মচাৰীৰে ভৰা কাৰ্যালয়খন এনে অৰাজক অৱস্থাৰ ৰেচম বিভাগৰ কাৰ্যবাহী সদস্য ৰাজু টিছই খবৰ ৰাখিছেনে? হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ। বোকাজানত লজ্জাজনক ঘটনা, নাবালিকাক ধৰ্ষণ কৰি ৰঙাঘৰত এজন লম্পট যুৱকৰ। ঘৰিয়াল টুপি 8 বছৰীয়া নাবালিকক ধৰ্ষণ কাৰ্য সংঘটিত কৰে অশোক বৈশ্য নামৰ 19 বছৰীয়া এজন লম্পট যুৱকে। এই ঘটনা সংক্ৰান্তত জানিব পৰা মতে পুৱা প্ৰায় 10 বজাত অশোক বৈশ্যই 10 টকাৰে খোৱাৰ সামগ্ৰী কিনি আনি দিয়েহি 8 বছৰীয়া ছোৱালীজনীক। কৌশলেৰে লগত লৈ যায় হাবিতলীয়া ঠাইলৈ আৰু তাতে সংঘটিত কৰে এই দুষ্কাৰ্য। এই খবৰ পাই ততাতৈয়াকৈ উপস্থিত হয় বোকাজানৰ আৰক্ষী। আজি ৰাতিপুৱা বেলা 11টামান বজাত অশোক ভেৰিয়াল নামৰ ল'ৰাজনে এই পিংকি কুমাৰী নামৰ সৰু ছোৱালী 11 বছৰীয়া ছোৱালী এজনী কুচুলাই মানে জংঘলৰ ফালে লৈ গৈছে। কুচুলাইছেও আৰু লগতে মানে বলপূৰ্বকো নিছে আৰু নি পেলাই মানে অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰাৰ যত্নৱান হওঁতে কান্দা কাটা কৰি হুলস্থুল কৰাত ওচৰৰ পাজৰৰ মানুহ আহে। অহাৰ পিছত স্থানীয় লোকে তাক আবদ্ধ কৰি ৰাখি আমাক খবৰ দিয়ে আৰু সেই খবৰৰ ভিত্তিত যাই পেলাই আমি পৰ্যাপ্ত কৰি লৈ আহিছোঁ আৰু পৰৱৰ্তী ব্যৱস্থা লৈছোঁ। তাৰে এগেইনষ্টত কেছ ৰেজিষ্টাৰ হৈছে? হয়, এতিয়া এফআইআৰ আমি পাইছোঁ। এই এফআইআৰ দিছে আশা দেৱী নামৰ মহিলাগৰাকী, ছোৱালীজনীৰ মাকে, আৰু এই এফআইআৰৰ ভিত্তিত আমাৰ কেছ এতিয়া লগু হ'ব আৰু পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ হ'ব। প্ৰত্যক্ষদৰ্শীৰ অভিযোগ মতে বোকাজান আৰক্ষীয়ে 117/1 অধীনত 354A ভাৰতীয় দণ্ডবিধি মতে এক গোচৰ পঞ্জীয়ন কৰিছে লম্পট যুৱকজনৰ বিৰুদ্ধে। সম্প্ৰতি বোকাজান আৰক্ষীৰ জিম্মাত থকা যুৱকজনক 9 জুলাইত ডিফু আদালতত হাজিৰ কৰোৱাৰ কথা। বোকাজানৰ পৰা আনন্তৰাঙৰ ৰিপৰ্ট কাট নিউজ। সমস্যা এটি বাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Sero India. Visit a nearest dealer at Dhanbi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh, along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত।
লোকসভাৰ মজিয়াত বিজেপিৰ সাংসদ হৰেণ সিং বেদিয়া ভাষণত লৈ পাহাৰীয়া জিলা তিনিখনত বিভিন্ন মহলৰ তীব্ৰ প্ৰতিক্ৰিয়া এই প্ৰতিক্ৰিয়াৰ মাজতে আঞ্চলিক দল ASDCও দলীয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ দেওবাৰে আয়োজন কৰে সংবাদমেল লোকসভাৰ মজিয়াত বিজেপিৰ সাংসদ হৰেণ সিং বেদিয়া ভাষণক লৈ পাহাৰীয়া জিলা তিনিখনত বিভিন্ন মহলৰ তীব্ৰ প্ৰতিক্ৰিয়া এই প্ৰতিক্ৰিয়াৰ মাজতে আঞ্চলিক দল ASDCও দলীয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ দেওবাৰে আয়োজন কৰে সংবাদমেল সাংসদৰ মজিয়াত শূন্যকালত দিয়া ভাষণৰ সন্দৰ্ভত আঞ্চলিক দল ASDCয়ে নাটক আখ্যা দি কয় যে সাংসদগৰাকীয়ে কাৰ্বি আংলং আৰু NC হিলছ ৰাইজৰ দাবী সপক্ষে গুৰুত্ব সহকাৰে লৈ এই ভাষণ দিয়া নাই Second term of Narendra Modi government banke position amase ke 30% aave 70% ke latu mithang MP sai delu ko nakar benglong pen de toiduna MP da cabinet afan se place technology follow hai cabinet decision pain technology follow na parliament no opposition ro lo claim kar lira mithanga government lo ko ala cabinet decision pain thek pen si bill pawan thek na bill wan de lo pulo te ansi tu bisas unji je BJP ta hai apun kha mat phalu na lam le ni dun list private member bill lam je wan lo ki left ta le ka lam na pasti la ban de correct kali alang lia bang opposition MP ason si ada ki claim dun ro alang lagi ruling party MP apa sih alang dia namanya bill si one kid na tu alang li party level tame government level tame sarkar apan pakroi na কেন্দ্ৰৰ ৰাজ্যৰ পৰা সাহিত্য পৰিষদৰলৈকে বিজেপি শাসন থকা বিজেপি নেতাসকলে একেলগে হৈ ভাৰতীয় সংবিধানৰ 246 ক কাৰ্যকৰী সপক্ষত বিধেয়ক উত্থাপন কৰা বিপৰীতে সাহিত্য শাসিত ৰাজ্য দাবী সমস্যা সম্পৰ্কে ভাষণ দি দলটোৱে নিৰ্বাচনৰ সময় বিভিন্ন মেলে মিটিঙে দিয়া প্ৰতিশ্ৰুতিক অৱলোকন কৰি সদিচ্ছা থকা দেখুৱাইছে পাহাৰীয়া জিলা ৰাইজক এতিয়া এই সন্দৰ্ভত সংসদৰ মজিয়াত ভাষণ দিয়া সময় নহয় দাবী কাৰ্যকৰী কৰা সময়হে বুলি ব্যক্ত কৰি সাংসদ হৰেণ সিং বে ভাষণক গুৰুত্বহীন কৰে শাসক বিৰোধী ASDCয়ে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ ভৰ বাৰিষা এতিয়াও বাকী বৰ্তমান 2000 বৰষুণতে অবৰ্ণনীয় পৰিস্থিতি সৃষ্টি হৈছে কৰকান্থি পৰিষদীয় সমষ্টি অন্তৰ্গত ডকমকা লাংলক্সৰ পথ লাংলক্সলৈ যোৱা বুকাময় পথত লাগি ধৰিছে যাত্ৰীবাহীৰ বাছকে ধৰি সৰু সুৰা বহুতো বাহন আনহাতে লাংলক্সৰ পৰা ডকমকা বা অন্যান্য ঠাইলৈ অহা যোৱা কৰিবৰ বাবে একমাত্ৰ জীৱনৰেখা স্বৰূপ এই পথটিৰে বাহিৰে যাতায়াতৰ অন্য বিকল্প হোৱা পথ নোহোৱাত হাহাকাৰ হৈছে যাত্ৰী তথা স্থানীয় ৰাইজ পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত এয়া পৰিৱৰ্তনৰ শেহতীয়া নমুনা এই পথৰ দৃশ্যাংশ কাৰ্বি আংলং জিলা কৰকান্থি পৰিষদীয় সমষ্টি অন্তৰ্গত বৃহত্তৰ লাংলক্সলৈ যোৱাৰ পথ সাহিত্য পৰিষদত বিগত ASDC শাসনৰ কালছোৱাত সজোৱা এই পথ পৰৱৰ্তী কংগ্ৰেছৰ সুদীৰ্ঘ 15 বছৰীয়া কাৰ্যকালত মেৰামতি কৰা নহল এবাৰো আপোনালোকে দেখিছে বুকাময় পথৰ মাজত বাছ আৰু আন বাহন কেনেকৈ বুকাৰ মাজত চকাসমূহ পোত খাই গৈছে কৰকান্থি পৰিষদ এলেকাত সমগ্ৰ লাংলক্সবাসীৰ বাবে জীৱনৰেখা সদৃশ এই পথ মেৰামতিৰ ক্ষেত্ৰত পৰিষদ চৰকাৰ অৱহেলিত মনোভাৱ এয়ে প্ৰথম উদাহৰণ নহয় কিন্তু পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাগজৰি হাতত তুলি লোৱা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংখাং নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰতি সমগ্ৰ কৰকান্থিবাসী ৰাজ্যৰ অশেষ আশা আছিল পৰিৱৰ্তনৰ বতাহ লাগি সুচল পথ যাতায়াত কৰিব পাব যদিও মূৰকত এনে বোকাময় পথেৰে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীকে ধৰি বজাৰ সমাৰ বা অন্যান্য কাৰ্যালয় কাছাৰীলৈ আৰু জৰুৰীকালীন চিকিৎসাৰ বাবে এই বোকাময় পথেৰে এইদৰে যাব লগা হোৱাত হাহাকাৰ হৈছে বৃহত্তৰ লাংলক্সৰ ৰাইজ অৰুণ লেখে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ